মই এতিয়া আপোনালোকক এটা প্ৰডাক্ট দেখাবলৈ লৈছোঁ। আচলতে মই আৰবান গাৰ্ডৰ 3D এইটো অপটিমেলছৰ যোনটো ছেট, সেই ছেটটো ইউজ কৰি আছোঁ বৰ্তমান। বহুত বেছি ভাল হয়। আপোনালোকে যদি নিজৰ স্কিনখন সোনকালে যদি কোমল কৰিব বিচাৰে আৰু যদি সোনকালে বয়সৰ চাপ আনিব নিবিচাৰে, পিগমেণ্টেশ্যনৰ প্ৰব্লেম, যাৰ যে ক'লা ক'লা যে দাগ পৰে, সেইবোৰ যদি আঁতৰাব বিচাৰে, বহুত কাৰণে আমাৰ ডাৰ্ক চাৰ্কল নহ'বৰ কাৰণে, চকুৰ গুৰিত ৰিংকলছ নপৰিবৰ কাৰণে আমাৰ কিন্তু এতিয়া সময় হৈ গ'ল এনেকৈ ইউজ কৰাৰ। আমি যিহেতু বজাৰৰ পৰা বিভিন্ন ধৰণৰ সামগ্ৰী আনি ইউজ কৰোঁৱেই, তাতকৈ যদি 2 টকা বেছি দি পেলাই আৰু মানে সনাৰ কেনেকৈ সনাৰ প্ৰচেছটো যদি আপোনালোকে শুদ্ধভাৱে জানে, তেতিয়াও আপোনালোকৰ এই ছেটটোৱে বহুত দিন যাব। মই আপোনালোকৰ ৰিকমেণ্ডেড কৰিম। এই প্ৰডাক্টটো বহুত বেছি ভাল হয়। এইটো হ'ল ক্লিনজাৰ। এইটোৱে মই এতিয়া মুখখন চাফা কৰি আহিলোঁ। আগতকৈ মোৰ মুখখন আপোনালোকে লক্ষ্য কৰকচোন, বহুতখিনি মোৰ ভাল হ'ল, পিম্পলছো নাইকিয়া হ'ল আৰু বহুত গ্ল' আহিছে। চেৰামটো লগোৱাৰ ফলত মুখখনত এটা গ্ল' আহে, কোমল হয় স্কিনখন, বহুত বেছি ভাল লাগে। এইটো ক্লিনজাৰ দি মই এতিয়া মুখখন চাফা কৰি আহিলোঁ। এতিয়া এইটো হ'ল টোনাৰ, মই ইউজ কৰিম। টোনাৰটো এতিয়া স্কিনত এবজৰ্ব হ'ব দিম, ভালদৰে এবজৰ্ব হৈ লওক। তো মানে ক্লিনজাৰ কৰাৰ পিছত আমাৰ এইখিনিত অপেন প'ৰ্ছবোৰ খোল খাই যায়। সেই প'ৰ্ছখিনি মাৰিবৰ কাৰণে টোনাৰটো বহুত এচেঞ্চিয়েল। কিছুমানে ক্লিনজাৰ কৰাৰ পিছত ডে ক্ৰীমটো ইউজ কৰি দিয়ে, কিন্তু ডে ক্ৰীমটো ইউজ কৰিলে সেই অপেন প'ৰ্ছত সোমাই যোৱাৰ ফলত আকৌ পিম্পলছৰ সমস্যা আহি যায়। কিন্তু মানুহে ভাবে মইতো ক্ৰীম ধুনীয়াকৈ লগাই আছোঁ, কিন্তু পিম্পলছ কেলৈ ওলাইছে, এইটো ছেট নলওঁ, বেলেগ এটা ইউজ কৰোঁ। তেনেকৈ ভাবি দিয়াৰ ফলতেই তেওঁলোকৰ আৰু বেছি প্ৰব্লেমে দেখাই দিয়ে স্কিনখনত। মোৰ নিজৰ এক্সপিৰিয়েঞ্চৰ ফালৰ পৰা মই যিখিনি ট্ৰেইনিং লৈছিলোঁ স্কিনৰ ওপৰত, সেইখিনিৰ ওপৰৰ পৰা আপোনালোকক মই বেছ কৰি কৈছোঁ কথাখিনি, যাতে আপোনালোকো ধুনীয়া হৈ থাকক, আপোনালোকেও সোনকালে বয়সৰ চাপ নাহক। আৰু এতিয়া মই টোনাৰটো এবজৰ্ব হৈ গ'ল। এনেকৈ শুকাই গ'লেই গম পাই যাব এবজৰ্ব হ'ল। আৰু তাৰপিছত মই নেক্সট ষ্টেপ ল'ম চেৰাম। এই চেৰামটোৰ বহুত বেছি বেনিফিট আছে, আমাৰ স্কিনত বেনিফিট আছে। এই চেৰামটো ডপাৰত আহে, সেইটো বেছি ভাল লাগিছে। এনেকৈ আপুনি 4 ড্ৰপছ লৈ জাষ্ট মিলাই দিব লাগে। মই আই ক্ৰীমটো ইউজ কৰা নাই, যিহেতু আই ক্ৰীম মোৰ ব্যৱহাৰ কৰিবলগীয়া হোৱা নাই, যিহেতু মোৰ ডাৰ্ক চাৰ্কল পৰা নাই। মই বেলেগ এটা আই ক্ৰীম ইউজ কৰোঁ ৰাতি শুবৰ সময়ত, নভেজৰ। সেইটো আপোনালোকক আগৰবোৰ ব্লগত মই দেখাইছোঁ। এতিয়া এনেকৈ চেৰামটো লগোৱাৰ পিছতে আপোনালোকে ডিফাৰেঞ্চ পাই যাব স্কিনখনৰ, বহুত বেছি ভাল হয়। এইটো অকণমান এবজৰ্ব হওক স্কিনখনত। এতিয়া নেক্সট ষ্টেপ হ'ল ডে ক্ৰীম। এইটো হ'ল ডে ক্ৰীম। এতিয়া মই যিহেতু দিনতে মই এফালে ওলাই যাবলৈ লৈছোঁ, সেইটো কাৰণে মই ডে ক্ৰীমটো ইউজ কৰিছোঁ। আৰু এইটোত SPF 25 আছে। যিহেতু এতিয়া ৰ'দটো অকণমান কোমলেই, ইমান কাঢ়া নহয়, SPF 25এ আমাৰ স্কিনখন প্ৰটেক্ট কৰিব। যদি ইয়াতকৈ আপোনালোকে বিচাৰে, ইয়াৰ ওপৰত আৰু বেলেগ মই এটা ক্ৰীম দেখাইছিলোঁ আপোনালোকক, A to Z ক্ৰীম, যিটো ফাউণ্ডেশ্যনো লুক দিয়ে আৰু SPF 35 আছে। বেছি ৰ'দ দিলে মই ইয়াৰ ওপৰত সেইটোও সানি দিওঁ। আৰু বহুত লাইট ৱেইট হয়, যে ইমানখিনি মই সানিলোঁ যে কিবা হেভি লাগিব তেনেকুৱা কেতিয়াও নালাগে, ফ্ৰীয়ে লাগে। মই কোৱান্টিটিটো কিমান ল'লোঁ দেখিলে আপোনালোকে। আৰু এনেকৈ ওলাই গ'লে নিজৰ স্কিনখনো ভাল হৈ থাকিলে। এতিয়া বিশেষকৈ আমাৰ সময় হ'ল আৰু স্কিনখন ভাল কৰাৰ। আৰু এইটো নাইট ক্ৰীম, এইটো মই ইউজ কৰিছোঁ ৰাতি এইটো ইউজ কৰি আছোঁ। আৰু স্কিনখন বহুত বেছি ভাল ৰিজাল্ট পাইছোঁ। আপোনালোকৰ মানে মই ল'বলৈ মই কৈছোঁ যাতে আপোনালোকে লওক। এই ছেটটো বহুত বেছি ভাল পাব। আপোনালোকে এসপ্তাহত ৰিজাল্ট পাব। মই আগতে যিটো ছেট ইউজ কৰিছিলোঁ সেইটো আপোনালোকক দেখাইছিলোঁ, সেইটোও বহুত বেছি ভাল হয়। কিন্তু এতিয়া মই এইটো ছেট ইউজ কৰাৰ পৰা মোৰ সেই ছেটটো ইউজ কৰিবলৈ মন নোযোৱা হ'ল। ইমানেই বেছি মই ভাল ৰিজাল্ট পাইছোঁ, স্কিনখনত গ্ল' আহিছে। সকলোৱে মোক কৈছে তুমি কি ইউজ কৰিছা, ইমান ধুনীয়া গ্ল' আহিছে মুখখন। তুমি, মোৰ বেবী থকাৰ কাৰণে ফিটিং হৈ থাকে, বেবীয়ে ফিটিং কৰি থকাৰ কাৰণে ক্ষীণাইছোঁ, মোৰ ৱেইটটো লছ হৈছে। তথাপিও কিন্তু মোৰ স্কিনখন কেতিয়াও বেয়া হৈ যোৱা নাই টোপনি ক্ষতি হোৱাৰ ফলতো, যিহেতু মই এই গোটেইকেইটা ষ্টেপ কৰি আছোঁ। ক্লিনজাৰ,
টোনাৰ সেৰাম ডে ক্ৰীম আই ক্ৰীম নাইট ক্ৰীম এইকেইটা প্ৰডাক্ট আপোনালোকক হাইলি ৰিকমেণ্ড কৰিছোঁ আপোনালোকে ল'ব পাৰিব বহুত বেছি অফাৰত দি আছে গোটেইকেইটা বস্তু একেলগে লওঁ বুলিও ল'ব পাৰে আৰু ভাগকৈ লওঁ বুলিও ল'ব পাৰে প্ৰত্যেক মাহতে অফাৰ থাকে থেংক ইউ আৰু মোৰ স্কিনখন কেনেকুৱা দেখিছে আপোনালোকে ক'ব দেই